কবিতার শিরোনাম পরিচয়হীনতাই মোর শ্রেষ্ঠ পরিচয়। কবি নীলাক্ষী দত্ত, আবৃত্তিকার সীমান্ত শইকীয়া বায়ন। পদ্মা পদ্মা শুনিছানে প্ৰিয়ে, সুতপুত্ৰ নহওঁ বুলি জ্ঞাত আজি মই জনমদায়িনী মাতৃৰ মুখে। আজি পুৱাৰ ফেহুজালি পৰত পাণ্ডৱ জননী কুন্তী দেৱী দেখা দি মোৰ সন্মুখত স্বীকাৰ কৰিলে মোক তেওঁৰেই জ্যেষ্ঠ পুত্ৰ বুলি। উগ্ৰতা পাৰিষি দুৰ্বাসাৰ বৰত সূৰ্য দেৱতাৰ ঔৰসত ধাৰণ কৰিছিল মোক তেওঁৰেই কুমাৰী গৰ্ভত। আৰু এদিন লোকনিন্দাৰ ভয়ত ভূমিষ্ঠ হোৱাৰ পাছতেই উটুৱাই দিলে মোক নদীৰ কোবাল সোঁতত। নদীৰ বুকুৱেদি বহু পানী বৈ গৈ পালেগৈ সাগৰ। অতীত হৈ গ'ল দিন মাহ কত বছৰ। আৰু আজি পৰিচিত হলো মই জগতত সুতপুত্ৰ কৰ্ণ মহাবীৰ ৰূপত। বিপদৰ বন্ধু হল সখা দুৰ্যোধন। জানানে পদ্মা, জানানে দ্ৰৌপদীৰ স্বয়ম্বৰৰ কথা। সুতপুত্ৰক নকৰ মাল্যদান বুলি দ্ৰৌপদ নন্দিনীৰ কত অপমান। শিক্ষা গ্ৰহণ কালত মোৰ শিৰত বৰশিল গুৰুৰ অভিশাপ। সন্মুখ সমৰত বিস্মৰণ অস্ত্ৰ মোৰ। জৰ্জৰিত হৃদয় মোৰ অপমান অপবাদৰ অসহনীয় জালাত। কিন্তু কোনোদিনেই মোৰ বাবে নহলে বিফল জনমদায়িনী। নসৰিল চকুলোৱে ধাৰি, নাকান্দিলে হৃদয়ে, নাবাজিল যন্ত্ৰণাৰ কৰুণ ৰাগিনী। কিন্তু আজি কিয় আহিল জানানে পদ্মা, পুত্ৰৰ প্ৰাণ ভিক্ষা মাগি। মহাভাৰত যুদ্ধৰ অন্তিম পৰিণতি হয় অৰ্জুন নহয় কৰ্ণ। মাতৃ, এয়া মাথো তোমাৰ চাতুৰালি। এজন পুত্ৰৰ মৃত্যুৰ কামনাৰে আন জনৰ জীৱন। এয়া কেনে বিচাৰ মাতৃ তোমাৰ? নালাগে জননী, নালাগে মোক তোমাৰ পৰিচয়, নালাগে মাতৃৰ মমতা। পৰিচয়হীনতাই মোৰ বাবে হওক শ্ৰেষ্ঠ পৰিচয়। পৰিচয়হীনতাই মোৰ বাবে হওক শ্ৰেষ্ঠ পৰিচয়।